UPPL government has done nothing for the development of BTC. UPPL government has done only corruption and corruption. Bhairabkunda সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ কোনো নাই। আগত আমি গাঁৱৰ চৌকত হওক বা বজাৰত হওক ঠায়ে ঠায়ে আমি ৰেষ্ট হাউচবিলাক পাইছিলোঁ, কিন্তু এই 4.5 বছৰত এটাও ৰেষ্ট হাউচ বনাব পৰা নাই। UPPL দলৰ নেতাসকলৰ কথাবিলাকে মাত্ৰ বেছি, কামটো একোৱে নাই। কোনোবা পইচাৰ ওপৰত শুই আছে, কোনোবা বেগ ভৰ্তি পইচা লৈ ফটো দিছে আৰু কোনোবা কিতাপ কেলেংকাৰী কৰি আছে। এনেকৈ দিব পাৰে যে মানে 2 বছৰত আমি BTCখন সুইজাৰলেণ্ড বনাই দিম বুলি, কিন্তু কৰিব পাৰিছে জানো? পৰা নাই। সুইজাৰলেণ্ডটো বাদে দিয়ক, BTCৰ ল'ৰা ছোৱালীক এটা চাকৰি দিব পৰা নাই, স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰটোৱে মাত্ৰ মানে কাৰাপশ্যন কৰি আছে। ভৈৰৱকুণ্ড সমষ্টিৰ অডলা প্ৰাইমাৰীত আমি জইনিং প্ৰগ্ৰাম কৰিছোঁ। প্ৰগ্ৰামত উপস্থিত আছে অসমৰ এক্স কেবিনেট মিনিষ্টাৰ সন্মানীয় ৰিহন দৈমাৰী ছাৰ। আজিৰ প্ৰগ্ৰামত 120 জন BJP আৰু UPPL দলৰ কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে। BPF দলৰ নীতি আদৰ্শ ভাল পায় আৰু ৰিহন দৈমাৰী ছাৰক ভাল পায়, তেওঁলোকে আজি জইন হৈছে। ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত অডলা প্ৰাইমাৰীত যথেষ্ট উন্নতি হৈছে, কিন্তু এই 4 বছৰত একো উন্নতি হোৱা নাই বুলি অডলা ৰাইজে কৈ আছে। আৰু মানে অডলা এৰিয়াটো আৰু ডেভেলপ হ'ব লাগে বুলি অডলাৰ ৰাইজে ৰিহন দৈমাৰী ছাৰক ছাপোৰ্ট কৰিছে, কাৰণ ভৈৰৱকুণ্ড সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ আমি দেখিবলৈ পোৱা নাই। এটা পদবী পোৱাই হওক বা 3টা পদ পোৱাই হওক, ভৈৰৱকুণ্ড সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ কোনো নাই। আগত আমি ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত ঠাণ্ডা দিনত ব্লেংকেট পাইছিলোঁ, গৰম দিনত আমি মুচুৰি পাইছিলোঁ আৰু বাৰিষা দিনত ছাতি পাইছিলোঁ, সৰু সুৰা বস্তু হ'লেও পাইছিলোঁ। ৰাইজৰ যথেষ্ট সহায় হৈছিলে। আৰু আগত আমি গাঁৱৰ চৌকত হওক বা বজাৰত হওক ঠায়ে ঠায়ে আমি ৰেষ্ট হাউচবিলাক পাইছিলোঁ, কিন্তু এই 4.5 বছৰত এটাও ৰেষ্ট হাউচ বনাব পৰা নাই আৰু আগৰ ৰেষ্ট হাউচবিলাক ৰিপেয়াৰিঙো কৰিব পৰা নাই, ৰাস্তা দলঙো ৰিপেয়াৰিং কৰিব পৰা নাই। UPPL দলৰ নেতাসকলৰ কথাবিলাকে মাত্ৰ বেছি, কামটো একোৱে নাই। এনেকৈ দিব পাৰে যে মানে 2 বছৰত আমি BTCখন সুইজাৰলেণ্ড বনাই দিম বুলি, কিন্তু কৰিব পাৰিছে জানো? পৰা নাই। সুইজাৰলেণ্ডটো বাদে দিয়ক, BTCৰ ল'ৰা ছোৱালীক এটা চাকৰি দিব পৰা নাই, এটা স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই, এটা দলং বনাব পৰা নাই। আৰু আগত ৰিহন দৈমাৰী ছাৰৰ নেতৃত্বত যথেষ্ট উন্নতি হৈছে আমাৰ ভৈৰৱকুণ্ডত, কিন্তু এই 4 বছৰত একো উন্নতি হোৱা নাই। UPPL দলৰ লিডাৰ্ছসকলে কৈ আছে যে আমি 2,75,000 মাটিৰ পাট্টা দিছোঁ লেণ্ডলেছ ফেমিলি, কিন্তু আমি যেতিয়া লিষ্টটো ওলাওঁ দেখিবলৈ পাইছোঁ আমি যে মাত্ৰ 423খনহে পাইছোঁ। মানে 400টো ক'ত আছে আৰু 2,75,000টো ক'ত আছে? ইমান ডাঙৰ মিছা কৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰটোৱে মাত্ৰ মানে কাৰাপশ্যন কৰি আছে। UPPL দল 4 বছৰত একো উন্নতি কৰিব পৰা নাই। UPPL government has done nothing for the development of BTC. UPPL government has done only corruption and corruption. কোনোবা পইচাৰ ওপৰত শুই আছে, কোনোবা বেগ ভৰ্তি পইচা লৈ ফটো দিছে আৰু কোনোবা কিতাপ কেলেংকাৰী কৰি আছে। এইবিলাকে হৈ আছে আৰু UPPL চৰকাৰৰ দিনত। BTCখন উন্নতি হোৱা একো কাম কৰিব পৰা নাই UPPL চৰকাৰে। আগত BPF চৰকাৰৰ দিনত কিমান টুৰিষ্ট প্লেচবিলাক ডেভেলপ হৈছিলে, টুৰিষ্ট আহিছিলে, কিন্তু এই 4 বছৰত এটাও টুৰিষ্ট অহা নাই, কাৰণ UPPL চৰকাৰে টুৰিষ্ট প্লেচবিলাক একো ডেভেলপমেণ্ট কৰিবই পৰা নাই। আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে যে 2003ৰ আগৰ পৰা যিমান জাতি জনগোষ্ঠী আছে সকলো BTCৰ বাসিন্দা, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰৰ দিনত কি হৈ আছে? উচ্ছেদ। 17 বছৰত এটাও পৰিয়ালক উচ্ছেদ কৰা নাছিলে, কিন্তু এই 4 বছৰত হাজাৰ পৰিয়ালক উচ্ছেদ কৰি আছে। তেওঁলোকে কৈছিলে আমি মাটিৰ পাট্টা দিছোঁ, কিন্তু মাটিৰ পাট্টা দিয়া নাই, তেওঁলোকে BTCৰ ৰাইজক উচ্ছেদহে কৰি আছে। হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত 2003 চনত BTCৰ একৰ্ড হৈছিলে, তেতিয়াৰ পৰাই মানে আমি সকলো জাতি জনগোষ্ঠী শান্তিকে বসবাস কৰি আছোঁ। আৰু BTCৰ ৰাইজে বিচাৰিছে এতিয়া হাগ্ৰামা মহিলাৰী ছাৰক, আৰু ছেপ্টেম্বৰত 25টাৰ পৰা 30টাখন BPF দলে জিকিব। আৰু আগৰ পৰা 2005 পৰাই BPF দলে জিকি আহিছিলে। 2020 চনতো 17টা আসন পাই জিকিছিলে, UPPF দলে মাত্ৰ 12টা পাইছিলে। 2025 চনতো ছেপ্টেম্বৰত BPF দলে জিকিব। ধন্যবাদ।